ए मास लब मास मास रो मिरिका चितल बाहु कोरोना पुथी बी काप जी काप एस काप गरৈ চেঙেলি पुथी ए मास 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 লৈ লক मास मास ए मास লক मास मास 31 मास খাই সবে মৰি যাও মাছ আনিছে নি অ দাদা মাছ আছে কি মাছ লব বি কাপ জি কাপ এস কাপ এই হেবু নালাগে হিঙি মাছ আছে না হিঙি মাছ দিয়ক আরে দাদা হিঙি মাছ নাই নহয় হিঙি মাছৰ পৰা মই 10 মাইল আঁতৰত থাকো একবাৰ মই নলাতে মাছ ধৰি থাকোঁ দে হিঙি মাছে পকৰতে ফিটি দিলে নহয় দাদা দাদি বিয়া দেখি গলো বাপেককে অ হ'ব হিঙি না যদি জি কাপটো দেখাওকচোন চাও কিমান ডাঙৰ আনিছে ৰব দি আছো দাদা জি কাপ দুটা আছে নহয় কোনটো লাগিব গোল্ডেন কাপ লাগিব নে ঘাস কাপটো লাগিব এই ঘাস কাপটোকে দিয়ক 1 সেকেন্ড ৰখিব 2 সেকেন্ডত দি আছো এইটো লগ দাদা ঘাস কাপ 1 কিলো আছে হে ইমান ডাঙৰ নালাগে আমি গিয়ে ঘৈনেক দুটাহে আধা কেজি মান দিলে হ'ব আরে দাদা ইমান চিকাটা নহবচোন থকাখিনি কাইলে খাই দিব লৈ যাও টংকাছকৰা মাছ লৈছে নি অ বাবুলাল মাছ অকমান লৈ আছো অ ঠিকে আছে ও খুৰা আমাৰ ঘৰ ফালে যাব নে অ ভাইটি যাম আজি গুটে ভেনাপুৰত মাছ বিকিম ঠিক আছে খুৰা আহিব আমি পদুলিতে ৰৈ থাকিম তেনেহলে মই যাও অ যোৱা গুটে গাঁৱৰ মানুহ মাতি দিবা যোৱা অ খুৰা মাছ লগ দে মই যাও অ বাবুলাল যোৱা আরে দাদা লবনে ক হাতত বিখাই গৈছেগে কম দামতে দিছো লক 300 টকা দিব দি দিয়ক হৈ যাব জিম কৰি খিনাব পাৰি বডি বনাব পাৰি জিম কৰি পেলাই শকত হ'ব পৰা হলে মই হৌপা ইমান খালো শকত নহলো আজিলৈকে খিনায়ে থাকিলো হেৰি সোফাখনত উঠি আৰু কি কৰি আছে দেখা নাই নে কি কৰি আছো এক্সাৰসাইজ কৰি আছো জেগা নাপালে আৰু সোফাখনতহে কৰিব পাৰিছে এইখিনিত আহি বকি নাথাকিবা দেই কিবা ক'বলৈ আছে যদি কোৱা আৰু যোৱা হেৰি নহয় আজি বছৰৰ শেষটো দিন আজি মাছ বা মাংস কিবা এটা খাবলৈ কি খাব মাছ খাব নে মাংস খাব ক'ত মাছ মাংস খাবলৈ আছে নখাওঁতে বৰালি মাছে ছাগলী মাংস খালোৱেচোন আৰু বনভোজত মাগুৰ মাছে হাঁহৰ মাংস খাইছো ইমান মাছ মাংস খাই থকা ভাল নহয় বাবুলালক কাঠফুলা দোকানলৈ পঠিয়াই দিয়া 5টা দিম লৈ আহিবলৈ ইমান চিকটা নেদেখাব গম পাইছে নে নাই এবছৰ মই নতুন বছৰটো আহিছে ধুনীয়াকৈ মাছ মাংস খাই আদৰিব লাগে মাছ মাংস খালেহে দিনবোৰ ভালকৈ যাব হে নতুন বছৰ এবছৰ মূৰত আহে বুলি মাছ মাংস খাবা বিহুটো এবছৰ মূৰত আহে বুলি মাছ মাংস খাবা নখোৱা এবছৰ মূৰত আহে বুলি মাছ মাংস খাবা মেজি এবছৰ মূৰত আহে বুলি মাছ মাংস খাবা তেনেকৈ চব দিন আহিয়ে থাকিব এবছৰ মই সেইবুলি কি মাছ মাংস খাই থাকিবা নি খাব লাগিবতো মাছৰ বেপাৰী আহিব পাৰে বাবুলালক পঠিয়াইছে চাবলৈ আহিলে ল'ব লাগিব কাম দুটা আছে মই কৰি লওঁগে অদৰকাৰী দেই বেপাৰী নাহিলে হয় আৰু কৃষ্ণ অ পাপা মাছৰ বেপাৰী আহিছে মাছ আনোগে ব'লা হে মাছৰ বেপাৰীটো এতিয়াহে আহিব পালে কাৰ মূৰটো কৰিবলৈ আহিছে সেইটো কাৰো মূৰটো কৰিব অহা নাই অ পাপা মাছ লৈ আহিছে বেচিবলৈ তই আমাৰ ঘৰলৈ মাতি থৈ আহিলি নি অ মায়ে মাতিবলৈ কৈছিল মাতি থৈ আহিছে আহি আছে কেলে মাতিলি কাম নাই আৰু তোৰ মায়ে গম নোপোৱা আগতে পঠিয়াতে গৈ যা ঘূৰি আহি মাক কৈ দিবি মাছৰ বেপাৰী নাহিলে বুলি কি হ'ল বাবুলাল কি হৈছে অ নাই অ কেকেৰি একো হোৱা নাই মাছৰ বেপাৰী আহিছে বোলে ইয়াক ল'বলৈ যাওঁ বুলি কৈ আছো কথা ক'বলৈ আহিছে মাছৰ বেপাৰীটো পঠিয়াই দিবলৈ কোৱা নাই মই ভিতৰলৈ গ'লো বুলি ভাবিছে ওৱালৰ সিবাৰ পৰা চব কথা শুনি আছিলো ঐ বাবুলাল মাছ লৈ আহোঁগে ব'ল মাৰে নহ'লে বকিয়ে থাকিব আপুনি এনেকৈ টানি ধৰি মৰি যাবগৈ আৰু ন হ'ব আৰু খং কৰি থাকিব নালাগে আহা মাছ লৈ আহোঁ এ মাছ লৈ লওক ৰৌ মিৰিকা ভাকৌ ভুকৌ মৈৰা পুঠি লেকেৰা গৰৈ মৈচিৰি তোৰা অ হেল্ল এইটো মাছৰ বেপাৰী নি কি মাছ আছে ভাল মাছ আছে নে আৰে দাদা ভাল মাছ নানি গেলা পচা মাছ আনি নি আহক ভাল মাছ আছে লৈ ল'ব কি মাছ ল'ব দাদা ৰৌ মিৰিকা ভাকৌ ভকাই মৈৰা পুঠি লেকেৰা গৰৈ জেবেৰা কাৱৈ নেকেচি বাহু সেইসোপা মাছি আনিছে নে অ দাদা মাছি আছে কওক কি ল'ব 3 কিলো ওজনৰ ভাল মাছ এটা দেখুৱাওকচোন বাৰু কি মাছ আছে 1 মিনিট ৰ'ব দি আছো এইটো লগ দাদা ঘটুৱা গৰৈ একদম আপোনাৰ নিচিনা মাছ লৈ দিছো 31 এইটো খাই পেলাই পুৰা ফূৰ্তি কৰক আৰু মৰি যাওক আইও মা এইটো মাছ নে জন্তুটো এইটো নালাগে অ 31 খাই পেলাই কেলে মৰিম আকৌ লাইফটো এনজয় কৰিব লাগিব বেলেগ মাছ দিয়ক অ দাদা এইটো পছন্দ নহ'ল নিকিনো ল'ব কওক ৰৌ চিতল বাহু জাপানিজ হোল চিলভাৰ কাপ ঘাস কাপ গোল্ডেন কাপ কি কাপ ল'ব কওক বাহু মাছ আছে নি বাহু মাছকে দি দিয়ক তেনেহ'লে ৰ'ব দাদা দি আছো কিমান ডাঙৰ দিম দাদা 3 কেজি মানৰ এটা দি দিয়ক এইটো লওক দাদা আপোনাৰ বাহু মাছ 3 কেজিলে বেছি আছে 1000 টকা দিয়ক আৰু লৈ লওক হে ইমান দামো নিদো মাছো নালাগে 500 টকাত হ'ব যদি লওঁ আৰে দাদা সস্তাতে দিছো লৈ লওক না আৰু 100 টকা কমাই দিছো অ এনেকুৱাহে হ'ব লাগে বেপাৰী 500 টকা দিছো আৰু 100 টকা কমাই দিছে 400 টকা দিব লাগিব ন এতিয়া আৰে দাদা আপুনি জানটো খাই দিব দেই 400 টকা দিয়া নাই নহয় 1000 টকা পাই 100 টকা কমাই দিছো 900 টকা দিছো লৈ লওক নাই মাছ নালাগে মাছ নাখাওঁ এবাৰ ডিমকে খাই দিওঁ যা লৈ লওক না দাদা আৰু 50 টকা কমাই দিছো 850 টকা দিব নাই নালাগে 400 মানৰ দিলে মানে ল'ম হ'ব লৈ লওক বৰ চিকটা মানুহ আছে দেই ভেনাপুৰখনত এ হুই না বাট ঐ খৰা 400 টকা এটা লৈ আছোন ভিতৰ গডেছৰ পৰা মই মাছ এটা লৈছো মাছৰ বেপাৰী ক'ত নাহিলেচোন ৰৈ ভৰি হিৰা মাৰি গৈছে মোৰ পিছে পিছেটো আহি আছিলে পাপা গ'লগে নি বাৰু
জানো পাই তহে জানো বাবুলাল কিনো দেখি আহিলি মাছৰ বেপাৰীয়ে দেখি আহিলি নে কিয়ে দেখি আহিলি মোৰ কঁকাল থৰথৰাই গৈছে হে তোমাৰ কঁকালে না আগে গুৰিয়ে সমান ক'ত থৰথৰালে মোৰ কঁকাল না আগে গুৰিয়ে সমান বাৰু নিজৰ কঁকালত মাংস নাই নহয় সময়ত বুঢ়া হলে লাখতি ল'ব লাগিব বুজিছে নাই কিনো লাগি থাকা মা তোমালোকে মাছ ল'ব মাছ জাপানীজ হল ভেকেৰি ভকাই কৰোণা পুঠি ময়ৰা পুঠি লেকেৰা গৰৈ চেবেৰা কাৱৈ নেকেচি কাৱৈ খুৰা ইমান দেৰি কৰিলে যে আৰে ভাইটি আজি বছৰৰ লাষ্ট দিন নহয় জানো 31 খাবলৈ আজি চবে মোৰ পৰা মাছ লৈছে চবকে মাছ দি থৈ আহি আছো দাদা ভালে আছে আপোনালোক আছো আৰু বাইদেউ আপোনাৰ খবৰ খাতি ভালনে ভাল ভাল ঠিকে আছে ভাল যদি ভালে বাৰু এতিয়া কি মাছ ল'ব আহক আপুনি যিহে মাছ আনিছে নহয় নাম শুনিয়ে মোৰ পেটৰ ভোক মৰি গ'ল আৰে দাদা আপোনাৰ ভোক নাই নি ভোক লগা মাছ আছে দিম নি কুম্ভকৰ্ণৰ নিচিনাকে খাই থাকিব লাগিব সেইটো মাছ খাই পেলাই সেইবোৰ মাছ নালাগে লোকেল মাছ দিয়ক আমি খাব পৰা আছে দাদা ৰ'ব দি আছো এইটো কিহৰ বেপাৰী আহিছে কি আনিছ জ্বলা চানা মিঠা চানা আনিছ নি আৰে কাকা মই চানা বেপাৰী নহয় মই মাছৰ বেপাৰী তই মাছৰ বেপাৰীহে দৰিকণা মাছ আনিছ নাই দৰিকণা মাছ নাই নহয় কাকা তোৰ দৰিকণা মাছ না কাৰ ঘটিটো আনিছ চাওঁ তোক একেবাৰে মূৰটো ফহিয়াই দিওঁ আৰে কাকা নামাৰিব ৰৌ চিতল আছে নহয় লৈ লওক ৰৌ চিতলকে সেইবোৰ কাম নাই দনিকণা মাছে ভাল পাতত দি পিটিকা কৰি খাবলৈ পাৰি মই যাওঁ মেজিত দনিকণা মাছ লৈ আহিবি নহলে তোৰ মূৰ ফালিম মলঙাদাই কলেনো যায় হাগিব লাগিছে হাগিবলৈ যাওঁ পথাৰত মলঙাদাই ৰাতি ভাত খাছ আমাৰ ঘৰতে খাবহি দেই হ'ব দে লফাৰ লগত মাছ দি বনাই থৈ দিবি মই আহি যাম ৰাতি আৰে দাদা কি মাছ ল'ব ককো না লোকেল মাছ দিয়ক লোকেল কি মাছ ল'ব ৰৌ মিৰিকা চিতল বাহু গৰৈ পুঠি খলিহনা চেঙেলী এইবোৰ গৰৈ চেঙেলী মাছ নালাগে চিলভাৰ কাপ আছে নি চিলভাৰ কাপ দিয়ক আছে বাইদেউ চিলভাৰ কাপ ঘাস কাপ গোল্ডেন কাপ বি কাপ চব আছে চিলভাৰ কাপ এজনীকে দিয়ক আৰে বাইদেউ পুৰণা মাছ কিমান খাব নতুন মাছ আহিছে সেইবোৰে খাব লাগে ময়ৰা পুঠি লেকেৰা গৰৈ মৈচিৰি তোৰা নালাগেও সেইবোৰ মাছ চিলভাৰ কাপ এজনীকে দিয়ক 2.5 কেজি মানৰ ৰ'ব বাইদেউ দি আছো 2.5 কেজি মাছ খাবা নে কেকেৰি ঘৰত মানুহ আছে 5টা মলঙাদাইক মাতিছে আকৌ বাহুবলীক মাতক 7টা মানুহ 2.5 কেজি লাগিবতো 3 কেজি দি দিও নি বাইদেউ নালাগে 2.5 কেজিকে দি দিয়ক আপুনি বৰ চিকতা আছে দাদা চিকতা হ'ব লাগিবতো পইচা ঘটাইহে জানে কেনেকে পইচা আহে এইটো লগ বাইদেউ মাছ আনিছে নি আৰে বডি বিল্ডাৰ দাদা ক'ত আছিলে মই আপোনাৰ ঘৰৰ ওচৰত আহি মাতি আছিলো নহয় আপুনি ঘৰত নাই নে কি এনে মই ঘৰত নাছিলো নহয় আপোনাৰ দেশত আছিলোগে ঘৈণীৰ লগত কি মাছ আনিছে দেখুৱাওক নতুন মাছ আনিছো আপোনাৰ বাবে ৰ'ব দি আছো মেমেৰাকাই কি মাছ ল'লে কিনো ল'বা বাহুবলীয়ে চিলভাৰ কাপ এজনীকে লৈছো ৰাতি খানাটো ইয়াতে খাবা হ'ব মেমেৰাকাই আপুনি নকলেও মই ইয়াতে খাম মই ঘৰত অকলে খাবলৈ ভাল নালাগে নহয় ইয়াতে খাবা বাহুবলী ভাতটো এইজনী লগ দাদা নতুনকৈ আহিছে কৰোণা বাহু এইজনী খুৱাই পেলাই মাৰিবলৈ খুজিছে নালাগে এজনী ভৰাই থক আৰে দাদা নমৰে এইটো খালে মানে কৰোণা নহয় ৰিচাৰ্জ কৰি বনাইছে চাই নাই নালাগে ভৰাই থক আমি ভেকচিন ল'লো নহয় কৰোণা নহয় ৰ'ব দাদা বেলেগ মাছ দি আছো এইজনী লগ দাদা ময়ৰা পুঠি মাছৰ নামে বেলেগ এইজনী মোৰ ডালিমিতকৈও দেখিবলৈ ধুনীয়া মাছজনী নালাগে বাৰু চাওঁ চুমা এটাকে খাই দিওঁ আৰে দাদা চুমা নাখাব আপোনাৰ বিবি আপোনাৰ দিল খাই দিব সঁচাকৈ খাব নি 100% খাব দাদা তেনেহ'লে ভৰাই থক এজনী বাহু মাছ আছে যদি বাহু মাছ দিয়ক ৰ'ব দাদা দি আছো এইটো লগ দাদা 1 কিলো দি দিছো আপুনি এটা মানুহে হৈ যাব এজনীয়ে পইচাটো কিমান হ'ল আপোনাৰ বিল 600 হৈছিলে 500 টকা দি দিয়ক হৈ যাব আৰু মোৰ ভাগতো আপুনি 250 টকা দিয়ক অকমান কমাই দিছো দামটো আজি মেমেৰাকাই মোৰ লগত এতিয়া পইচা নাই নহয় পইচাটো আপুনিয়ে দি দিয়ক মই পিছত দি দিম আপোনাক এইটো লওক আপোনাৰ পইচা তেন্তে ৰাইজ মই গৈ থাকোঁ দেই আপোনালোকে খাব ৰাতি খানাটো ভালকে যাওক আমি আজি ৰাতি দগৰি খাম আপুনি দগৰি খাই দিবগৈ খানাটো তেনেহ'লে বাবুলি খুৰা মাছটো চফা কৰি দিবগৈ লাগে ব'লক যাওঁ বাবুলাল ব'লা তুমি মই চফা কৰোঁগৈ মাৰ পৰা মাছটো লৈ লোৱা দিয়া মা মাছটো তেন্তে ৰাইজ আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি চাই ভাল পালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিব আৰু খানা আপোনালোকে ভালকে খাব দেই মদ পানী নাখাব আকৌ উৎপাত নকৰিব মদ পানী খাই গাড়ী চাড়ী নচলাব আপোনালোকে ঘৰতে ভালকে খাব খানাটো তেন্তে বাই ৰাইজ